DPM মুর্দাবাদ 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 DPM মুর্দাবাদ 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 DPM মুর্দাবাদ 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 চন্দন ব্রহ্ম go back go back প্রমিলা রানী go back go back হাগ্রামা মহিলাৰী go back আজিৰ দিনৰ ফালৰ পৰাই আমাৰ তৰুণ গগৈ ডাঙৰীয়া দেৱে আমাক প্ৰায় কেবিনেট পাছ কৰিছিলে। তাৰ পাছত বিজেপি চৰকাৰে যে আমাক এই আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলক বাহিৰত থকা বড়োসকলক যে ভালকৈ যিহেতু বনাই দিম বা অট'নমাছ কাউন্সিল দিম বুলি কৈছিলে, তেওঁ মানে এতিয়াও যিটো দিয়াৰ যি প্ৰচেছ, সেই প্ৰচেষ্টা অলৰেডি যি আমাৰ ডিপাৰ্টমেণ্টেল যি ভিউ, এই ভিউবিলাক ক্লিয়াৰ হৈছিলে। কিন্তু আমাৰ এতিয়া BPFৰ মুৰব্বীসকলে বা আমাক যি বড়ো কছাৰী অট'নমাছ কাউন্সিলক এতিয়ালৈকে দিয়াৰ যি চেষ্টা বা দিব বিচৰা নাই, পলিটিকেলাইজ আমাক কৰিব বিচাৰি আছে। গতিকে আমি খুব দুখ পাইছোঁ, ইয়াৰ কাৰণে এই কামটো আমি কৰিছোঁ। গতিকে আমি ভাবোঁ যে আমাৰ বাহিৰত থকা বড়োসকলৰ কাৰণে আপোনালোকে বা আমাৰ যি BPF মুৰব্বী বা চন্দন ব্ৰহ্ম ডাঙৰীয়া যি কেবিনেট মিনিষ্টাৰ, তেওঁলোকে আমাৰ কাৰণে কাম কৰি দিব লাগে। গতিকে ভৱিষ্যতেও যদি আমাৰ কাম নকৰে, তেনেহ'লে আমি বড়োলেণ্ড আৰু বড়োলেণ্ডৰ বাহিৰৰ বড়োবিলাক আমি এক্সট্ৰাকৈ মানে ৰিভলিউশ্যন মুভমেণ্ট কৰিবলগীয়া হ'ব। ধন্যবাদ। প্ৰথমে সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জনাইছোঁ, হিয়া ভৰা ধন্যবাদ যে আজি সমগ্ৰ অসমৰ ভিতৰত যিহেতু সংযুক্ত বড়ো গণমঞ্চৰ 21খন জিলাৰ 10 লাখ মানুহৰ যি আমাৰ যি ভোকে লঘেনে থকা যিটো দাবী দাৱা কৰি অহা, যে সুদীৰ্ঘ 10 বছৰ আগৰ পৰাই বুলি ধৰক যে ক্ষিপ্ৰৰ পৰা ক্ষিপ্ৰতৰ হৈ আহিছে আমাৰ আন্দোলন, যে 2 বছৰ আগতে। কিন্তু এতিয়া কথাটো হ'ল আমি তেওঁলোকৰ যি মুৰব্বীসকল, তেওঁলোকৰ পুতলিকা কিয় দাহ কৰিব লৈছোঁ, যে ইতিমধ্যে 21 আগষ্টৰ পৰা আজি 3 দিন, যে 31 আগষ্ট 4দিনীয়া চমু অধিৱেশনৰ ভিতৰতে আমাৰ যি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ বিধেয়ক, সেই বিধেয়ক অনুমোদন দিয়াৰ কথা আছিল। কিন্তু ইতিমধ্যে প্ৰস্তুত হৈছিলে অনুমোদন দিবৰ বাবে, কিন্তু আমাৰ BPF দলৰ নেতাসকলে হকাবধা দিছে। বিশেষকৈ শক্তিশালী মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমিলা ৰাণী ব্ৰহ্ম তেওঁলোক, আৰু প্ৰাক্তন BTCৰ মুৰব্বী যে মুখ্য কাৰ্যবাহী সদস্য আমাৰ এই বড়োলেণ্ডৰ হাগ্ৰামা মহিলাৰী, এই 3জনৰ পুতলিকা আমি দাহ কৰিছোঁ এইকাৰণে। আৰু যিসকলে তেওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে, সেই লোককো আমি এই পুতলিকা দাহত তেওঁলোকক দাহ কৰিছোঁ যে ধ্বংস হওক, যে BTAD বাহিৰত থকা বড়োসকলৰ, সমগ্ৰ বড়ো জাতিটোৰ যি বড়ো কছাৰীসকলৰ যি দাবী, সেই দাবী নচাত কৰি তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে, নিজৰ লাভালাভৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আমাৰ দাবীবিলাক নাকচ কৰিছে। আমাৰ মূৰ খোৱা সেয়া জাতিদ্ৰোহী ধ্বংসকাৰী, তাক বড়োসকলে জুলিনী হাংগাৰ বুলি কয়। তেওঁলোক আজি জুলিনী হাংগাৰ, তেওঁলোকৰ পুতলিকা দাহ কৰি সমগ্ৰ বড়ো জাতিক প্ৰতাৰণা কৰাৰ কাৰণে, বড়ো কছাৰীসকলক প্ৰতাৰণা কৰাৰ কাৰণে তেওঁলোক আজিৰ পৰা ধ্বংস হওক। ভগৱানে যাতে তেওঁলোকক শাস্তি দিয়ক তাৰে কামনা কৰিছোঁ। যে আমাৰ যি দাবী, এই দাবী আমি নিশেষ হৈ যোৱা পৰ্যন্ত এই দাবী অব্যাহত থাকিব। বড়ো কছাৰী অট'নমাছ কাউন্সিলেই হওক, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, এই কাউন্সিল অনতি বিলম্বে আমাক দিব লাগে। আৰু এইবাৰ অধিৱেশনত অনুমোদন নিদিলেও অহাবাৰ অনুমোদনত দিব বুলি আশা কৰোঁ। নহ'লে 2021 চনৰ তেওঁলোকে ভুজিব। 2021 চনৰ যি আমাৰ সাধাৰণ নিৰ্বাচন আছে, সেই নিৰ্বাচনত তেওঁলোকক প্ৰত্যুত্তৰ দিয়া হ'ব। এই BTAD বাহিৰত থকা বড়োসকলে, বড়ো কছাৰীসকলে তেওঁলোকক আমি সদায় প্ৰত্যাখ্যান কৰি আছোঁ। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়, তেতিয়ালৈকে তেওঁলোকৰ যি বিচাৰ সেয়া অব্যাহত থাকিব। তেওঁলোকৰ আমি বিশ্বাস কৰিছিলোঁ যে তেওঁলোকে আমাৰ BTADৰ বাহিৰত থকা সমগ্ৰ বড়ো জাতিটোৰ কাৰণে কিবা এটা মংগলজনক কাম কৰিব, কিন্তু সেয়া হৈ নুঠিল। তাৰ কাৰণে আমি ভাত পানী এৰি এয়া এনেকুৱা যি আমাৰ বৰ্তমান যিটো পৰিৱেশ, আমাৰ দেশখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ মাজতো আমি একত্ৰিতভাৱে নীতি নিৰ্দেশনা, চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি এয়া একত্ৰিত
কৰিছোঁ যে আমাৰ এই দাবী অব্যাহত থাকিব যে আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত দাবী অব্যাহত আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব চন্দন ব্ৰহ্ম গো বেক হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ BPF মুৰ্দাবাদ প্ৰমীলা ৰাণী ব্ৰহ্ম ধ্বংস হওক জয় বড়োহাৰিণী তো আজি আমি বৰ দুখৰ অৱস্থাতেই আমি এই ভাগ মানে হেৰি কৰিবলগীয়া হ'ল অসম চৰকাৰে আমাৰ BTD যিসকল আমাৰ চিফ আছিলে ধৰক আমাৰ হাগ্ৰামা মহিলাৰী প্ৰমীলা ৰাণী আৰু আমাৰ চন্দন ব্ৰহ্ম তেওঁলোকে আমাৰ নন BTD যিসকল বড়ো আছে এই বড়োসকলৰ কাৰণে যিটো বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ ব্যৱস্থা কৰিছিলে আজি সেই পুঁজি তেওঁলোকে মোকলাই দিয়াত যিটো বাধা কৰিছে সেইটোতো আমি আজি নন BTD যিসকল বড়ো আছোঁ এই বড়োসকল আমি বাদ কৰি যোৱা নিচিনা হৈছে তো ভৱিষ্যতত আমাৰ কি হ'ব এনেকৈ যদি আমাক চৰকাৰে এনেকুৱা অৱস্থা কৰে গতিকে আমি সেইটো কাৰণে এই প্ৰতিবাদ কৰিছোঁ যাতে যেন অসম চৰকাৰ সোণোৱাল চৰকাৰে যিখিনি পদক্ষেপ লৈছে এই পদক্ষেপটো আমাৰ নন BTD যিসকল বড়ো আমি বড়ো কছাৰী কাউন্সিলৰ যি পুঁজি মানে ধৰিছিলে এই ধৰাটো সম্পৰ্কক তেখেতলোকে ভালকৈ মোকলাই দিব লাগে ভাবিছোঁ আমি নহ'লে আমি আমাৰ যিসকল ইয়াৰ পৰা ধৰি আপোনাৰ চিমেণ্ট চাপৰি জোনালৈকে যিসকল বড়ো আমি নিবনুৱা হৈ অৱস্থাত পৰিছোঁ এই পুঁজি নোহোৱাত আমাৰ ভৱিষ্যতত বহুত অসুবিধা আছে সেয়েহে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে যেন এনেকুৱা ধৰণৰ পুঁজি যিখিনি অট'নমাছ কাউন্সিলৰ কাৰণে তেখেতলোকে পুঁজি ৰাখিছিলে এই পুঁজিটো মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ গতিকে মই ইমানকে